নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পঞ্চম শ্ৰেণীৰ অসমীয়া পাঠ নং 4 পিঠাৰ মেল পাঠ 2ৰ গোটেই প্ৰশ্নৰ উত্তৰসমূহ ভিডিঅ'ৰ যোগেদি আজি আমি আলোচনা কৰিম। পাঠভিত্তিক ক্ৰিয়া, পদ্যটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণৰে পঢ়া। দলত ভাগ হৈ পদ্যটো আবৃত্তি কৰা। পিঠাৰ মেল পদ্যটো কাহিনী আকাৰে কোৱা। কোনে কাক কি প্ৰসংগত কৈছে? ক. এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত। এই প্ৰসংগটো কোনে কাক কৈছে সেইমতে আমাক উত্তৰটো লিখিব লাগিব। মই উত্তৰটো এখন বহীত লিখি ৰাখিছোঁ, তোমালোকে চাই লোৱা। উত্তৰ: উক্ত কথাষাৰ চুঙা পিঠাই খোলা চাপৰিয়া পিঠাক পিঠাবোৰৰ ঘোৰ অপমান দেখি কৈছিল। প্ৰশ্নটো কি দিয়া আছে? কিয় ক'ব তেনে দুখ লগা কথা? উত্তৰ: উক্ত কথাষাৰ সুতুলি পিঠাই চুঙা পিঠাক কৈছিল কাৰণ চুঙা পিঠাৰ কথা শুনি সুতুলি পিঠাৰ খং উঠিছিল। গ. লাৰু আৰু পিঠাবোৰক খাই ঘিণৰ চকুৰে চায়। উত্তৰ: উক্ত কথাষাৰ চুঙা পিঠাই আজিকালি পিঠাবোৰৰ ঘোৰ অপমান দেখি খোলা চাপৰিয়া বাই সকলো পিঠাৰ আগত নিজৰ দুখ প্ৰকাশ কৰি আছিল। তলৰ খালী ঠাইত বাকচত থকা উপযুক্ত শব্দৰে পুৰোৱা। ভৰালী কোঠা, উৰুকা, পাচি, ঘপৰাই, ঘোৰ অপমান, হঠাৎ, ঘিণ। বাকচত দিয়া শব্দবোৰ খালী ঠাইত পূৰ কৰিব লাগিব। চাই লোৱা, তলত কি দিয়া আছে। উদাহৰণ: অতি সন্মান, অৱমাননা, ঘোৰ অপমান। অকস্মাৎ কি হ'ব? হঠাৎ। বিহুৰ আগদিনা কি হ'ব? উৰুকা। শস্য আদি থবৰ বাবে বাঁহৰ কাঠেৰে সজা বহল মুখৰ সঁজুলি কি হ'ব? পাচি। লৰালৰিকৈ কৰা কাৰ্য ঘপৰাই। ঘৃণা ভাল নোপোৱা, ঘিণ। বস্তু সামৰি থোৱা কোঠা, ভৰালী কোঠা। পদ্যটোত উল্লেখ থকা পিঠাৰ নামবোৰ পাচিৰ পৰা বিচাৰি উলিয়াই খালী ঠাইত লিখা। পদ্যটোৰ উল্লেখ থকা পিঠাবোৰৰ নাম এই পাচিত বিচাৰি উলিয়াই খালী ঠাইত লিখিব কৈছে। এইবিলাক তোমালোকে নিলিখিবা। মই উত্তৰটো এখন বহীত লিখি ৰাখিছোঁ, সেইমতে তোমালোকে উত্তৰটো লিখিবা। চাই লোৱা, মই লিখি ৰাখিছোঁ চুঙা পিঠা, ফেনী পিঠা, খোলা চাপৰিয়া পিঠা। সেইমতে তোমালোকে উত্তৰটো লিখিবা। এই পিঠাবোৰৰ নাম পদ্যটোত আছে, মই বিচাৰি উলিয়াই তাত লিখি ৰাখিছোঁ, তোমালোকে চাই পেলাই লিখি ল'বা। ক. খোলা চাপৰিয়া পিঠা কোনে কি বুলি সম্বোধন কৰিছিল? উত্তৰ: খোলা চাপৰিয়া পিঠাক চুঙা পিঠাই বাই বুলি সম্বোধন কৰিছিল। খ. কি পিঠাই পিঠাৰ মেলত ভাগ লৈছিল? উত্তৰ: চুঙা পিঠা, খোলা চাপৰিয়া পিঠা, সুতুলি পিঠা আৰু ফেনী পিঠাই পিঠাৰ মেলত ভাগ লৈছিল। গ নম্বৰ: অকণমানিয়ে পিঠা লাৰুৰ সলনি কি খাবলৈ বিচাৰে? উত্তৰ: অকণমানিয়ে পিঠা লাৰুৰ সলনি ৰসগোল্লা, লুচি, বিস্কুট খাবলৈ বিচাৰে। তাৰ পিছত কি দিয়া আছে চাই লোৱা। চুঙা পিঠাই মাতিলে ঘপৰাই খোলা চাপৰিয়া বাই। ঘপৰাই শব্দটোৰ দৰে তপৰাই শব্দটোৱেও ততালিকে অৰ্থ প্ৰকাশ কৰে। তপৰাই শব্দটো ব্যৱহাৰ কৰি বেলেগ বেলেগ বাক্য আমাক সাজিবলৈ কৈছে। মই বাক্যবিলাক লিখি ৰাখিছোঁ, তোমালোকে চাই লোৱা। মই পঢ়ি দি আছোঁ। ক. ৰহিমে সকলো প্ৰশ্নৰ উত্তৰ তপৰাই দিয়ে। খ. সকলো কথাতে তপৰাই উত্তৰ দিব নালাগে। গ. তপৰাই সমস্যাটোৰ সমাধান উলিয়ালে। তলত কি দিয়া আছে? দলত আলোচনা কৰি শব্দবোৰৰ পাৰ্থক্য উলিয়াই একোটাকৈ বাক্য ৰচনা কৰা। তলৰ শব্দবিলাকৰ পাৰ্থক্য উলিয়াই এটাকৈ বাক্য ৰচনা লিখিব কৈছে। ইয়াত এটা উদাহৰণ দিয়া আছে। পাতি,
শাৰী অৰ্থত পাতি কি বুজাইছে শাৰী অৰ্থত তামোলৰ পুলিবোৰ পাতি পাতিকৈ ৰোৱা পাতিটো কি বুজাইছে দাঢ়ি বা পাতি পাতিত বহি কণমইনাই সাধু শুনি আছে এই শব্দবোৰৰ পাৰ্থক্য উলিয়াই বাক্য ৰচনা আমাক লিখিব লাগিব চাই লোৱা ক নম্বৰ কথা আৰু কি দিয়া কটা উত্তৰটো মই এখন বহীত লিখি ৰাখিছোঁ তোমালোকে চাই লোৱা ক উত্তৰ কথা কথা কি বুজাইছে মুখৰ কথা মাম্পি আৰু ৰিচাই কথা পাতি আছে পিছত কি দিয়া আছে কথা মানে কি বুজাইছে মাটিৰ জোখ ৰাইজৰ 2 কটা মাটি আছে খ পানী বা পানী 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 কি বুজাইছে খোৱা পানী বা জল পানীয়েই প্ৰাণীৰ প্ৰাণ পানী ব্ৰহ্মাৰ জীয়ৰী সৰস্বতী পানী হ'ল এগৰাকী দেৱী গ মাটি 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 কি হ'ব ভূমি অসমৰ মাটি পলসুৱা তাৰপিছত কি দিয়া আছে মাটি কাৰোবাক মাতা অলিয়ে মাম্পিক মাতি আছে ঘ দিন 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 কি হ'ব সূৰ্য ওলাই থকাৰ সময় আজিৰ দিনত মই বহুত খেলিলোঁ তাৰপিছত কি দিয়া আছে দিন দুখীয়া দিনক সহায় কৰিব লাগে 15 নম্বৰ কালি 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 কি বুজাইছে পাৰ হৈ যোৱা দিন ৰাম কালি গুৱাহাটীলৈ গৈছিল এইটো কি কালি গণিতৰ যোগ কালিৰ একক বৰ্গ খালি 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 কি হ'ব বক্ষণ কৰা এইটো এনেকৈ লিখিবা মাক দেউতাক বাহিৰলৈ যাওঁতে ৰাহুলে খাই খালী কৰিলে খালী কি হ'ব সোধা নিহাই খালী ভাত খাব নোৱাৰে পিছত কি প্ৰশ্ন দিয়া আছে নাওখনত দিয়া অবয় পদেৰে তলৰ বাক্যকেইটা সম্পূৰ্ণ কৰা এই নাৱত শব্দবোৰ দিয়া আছে তলৰ খালী ঠাইবিলাকক আমাৰ এই নাৱৰ পৰা বিচাৰি উলিয়াই শব্দবোৰ ইয়াত লিখিব লাগিব চাই লোৱা কি দিয়া আছে এতেকে গতিকে নাইবা যিহেতু দেখোন কিন্তু আৰু বা শব্দবোৰ বিচাৰি উলিয়াই বাক্যকেইটা সম্পূৰ্ণ কৰিব লাগিব মই লিখি ৰাখিছোঁ তোমালোকে চাই লোৱা ক ৰমলা আৰু ৰহিমলা দুয়ো ভাই ভনী খ মই পৰম ধন গতিকে মনোযোগেৰে পঢ়া শুনা কৰিব লাগে গ এটা ঘৰ নাইবা এখন চকীৰ ছবি আঁকা ঘ কাহিনী শুনিও দেখোন ৰস পোৱা যায় মই আজি খেলিবলৈ নাযাওঁ যিহেতু কালিলৈ মোৰ পৰীক্ষা আছে